মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বিদ্যুৎ নামৰ চেপ্টাৰৰ পৰা 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আজিৰ প্ৰথম 1 নম্বৰ কুৱেশ্যন হৈছে আধানৰ SI একক কি? তোমালোকে নিশ্চয় জানা যে আধানৰ SI একক হ'ল অপশ্যন ডি কুলম। তাৰ নেক্সটটো চাবা যে এটা ইলেক্ট্ৰনৰ আধান কিমান? এটা ইলেক্ট্ৰনৰ আধান হৈছে তোমালোকে এনসাৰটো চাই লওয়া 1.6 × 10⁻10 কুলম। গতিকে মই এজন বিএসসি হয় ক্লাস 10ৰ সায়েন্স এন্ড ম্যাথছ দুটাই পড়াও। তোমালোকে ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা। তাৰ নেক্সট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আলোচনা কৰি আছো, তোমালোকে চাই লোৱা। এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ, তিনিজন বিজ্ঞানীৰ নামেৰে প্ৰবাহৰ একক লোৱা হৈছে। সেই বিজ্ঞানী তিনিজনৰ বা সেই বিজ্ঞানীজনৰ নামটো কি আছিল? সেই বিজ্ঞানীজনৰ নামটো আছিল কি আছিল তোমালোকে জানা? এন্দ্ৰে মেৰি এম্পিয়াৰ। ঠিক আছে। তাৰ নেক্সট কুৱেশ্যনটো তোমালোকে চাই লোৱা যে বিভৱ পাৰ্থক্যৰ SI একক কি? বিভৱ পাৰ্থক্যৰ SI একক হ'ল ভল্ট। তাৰ নেক্সটটো কুৱেশ্যন চাই লোৱা যে প্ৰবাহ জুকিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? প্ৰবাহ জুকিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হ'ল এমিটাৰ। তাৰ নেক্সট কিছুমান বৈদ্যুতিক কোষ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি কি সজা হয়? আমি জানো যে এটা ব্যাটাৰী সংযোগ কৰা হয়। তাৰ নেক্সটটো চাই লোৱা। তাৰ নেক্সট তোমালোকে কুৱেশ্যন পাবা 7 নম্বৰ কুৱেশ্যন, এটা বৰ্তনীত ৰোধ পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। আমি জানো নিশ্চয় যে এইটো হ'ব ৰিঅ'ষ্টেট। তাৰ নেক্সট পৰিবাহীৰ ৰোধ তলৰ কোণটোৰ ওপৰত নিৰ্ভৰ নহয়। এইটো আমি কি জানো? যে এইটো আমি জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তাঁৰডালৰ আকৃতি। তাৰ নেক্সট কুৱেশ্যনটো তোমালোকে চাই লোৱা, তাঁৰ এডালৰ আপেক্ষিক ৰোধ কি? তাঁৰ এডালৰ আপেক্ষিক ৰোধ হৈছে অপশ্যন ডি তাঁৰডালৰ দৈৰ্ঘ্য প্ৰস্থ আৰু ভৰৰ ওপৰত নিৰ্ভৰ নহয়। তাৰ নেক্সট কুৱেশ্যন তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 10 ইয়াত দিছে দুডাল তামৰ তাৰৰ A আৰু B। দুডাল তামৰ তাৰৰ A আৰু B দিক 5 মিটাৰ, কিন্তু A আৰু B মোটা, A বিতকৈ মোটা। গতিকে কি হ'ব যে এৰ ৰোধ বেছি। গতিকে এৰ ৰোধ বেছি নে কম? কি হ'ব তোমালোকে অপশ্যন বি যে এৰ ৰোধ কম। অপশ্যন বি টু ৰাইট এনসাৰ। তাৰ নেক্সটটো চাই লোৱা 12 নম্বৰ কুৱেশ্যন, যদি এটা বৰ্তনীত প্ৰবাহ দুগুণ কৰা হয় তেন্তে ৰোধ কি হ'ব? খুবেই ইম্পৰ্টেণ্ট, ৰোধ আধা হ'ব। ৰোধ আধা হ'ব। 1 কিলোৱাট ঘণ্টা মানে 3.6 × 10⁻⁴ নট জুল। 10⁻⁴ কি হ'ব? নট জুল। গতিকে এইটোৱে হ'ব। তাৰ নেক্সটটো চাই লোৱা যে 1 ওয়াট ইকুৱেল টু আমি কি জানো? খুবেই ইম্পৰ্টেণ্ট, 1 ওয়াট ইকুৱেল টু 1 ভল্ট × 1 এম্পিয়াৰ। অপশ্যন এ। তাৰ নেক্সট কুৱেশ্যন, আৰ ৰোধৰ এডাল তাঁৰ 5টা সমান ভাগ লৈ বিভক্ত কৰা হ'ল। এই অংশ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমান্তৰাল ৰোধ R হয় তেন্তে R অনুপাত কিমান হ'ব? R/R অনুপাত কিমান হ'ব? গতিকে এইটো আমি কি ক'ম? এইটো আমি ক'ম এইটো হ'ব অপশ্যন ডি 25। তাৰ নেক্সট কুৱেশ্যন তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এইটো হ'ব R1 IR প্লাছ মাইনাছ দুটাই হ'ব। তাৰ নেক্সট 17 নম্বৰ কুৱেশ্যন, এটা বৈদ্যুতিক বাল্ব 220 ভল্ট আৰু 1000 ওৱাট চিহ্নিত কৰা আছে। যেতিয়া 110 ভল্ট ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা হ'ব 25 ওৱাট। গতিকে ই লোৱা ক্ষমতাটো কিমান হ'ব? 25 ওৱাট হৈ যাব। তাৰ নেক্সট কুৱেশ্যনটো চাই লোৱা। তাৰ নেক্সট কুৱেশ্যনটো হ'ব 18 নম্বৰ কুৱেশ্যন যে এটা উচ্চ বিভক্তি কৰিবলৈ আমি ৰোধবোৰক কেনেদৰে সংযোগ কৰিব লাগিব? এটা উচ্চ বিভৱক বিভক্ত কৰিবলৈ, গতিকে এইটো আমি জানি শ্ৰেণীবদ্ধ সজ্জাত। আৰু আজিৰ অন্তিমটো কুৱেশ্যন আছে, একে পদাৰ্থৰ দুডাল হ'ব একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু তাৰ পিছত কি হ'ব যে তাৰ পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনী একেটা
বিভৱৰ সংযোগ কৰা হ'ল শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ সৃষ্টি হোৱা অনুপাত তাপৰ অনুপাত কি হ'ব 1:4 গতিকে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা ইমান সময় ভিডিও চোৱাৰ বাবে ধন্যবাদ।